নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই অসমীয়া সাহিত্যৰ বিকাশত আলোচনীসমূহৰ অৱদান সেই বিষয়ক এটা নোট লৈ আহিছোঁ আৰু এই আলোচনীসমূহৰ ভিতৰত আজি মই বাঁহী নামৰ আলোচনীৰ বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নোট। আশা কৰোঁ আপোনালোকে ভাল পাব। যিহেতু বাঁহী আলোচনীখনৰ বিষয়ে অকণমান জানিবলগীয়া আছে। আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। আপুনি যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছেনে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাঁহী নামৰ মাহেকীয়া সাহিত্য আলোচনী প্ৰকাশিত হৈছিল 1909 চনৰ আঘোণ মাহৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত। বাঁহী নামৰ মাহেকীয়া সাহিত্য আলোচনীখন প্ৰকাশিত হৈছিল 1909 চনৰ আঘোণ মাহৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত। ইণ্টাৰভিউসমূহৰ বাবে এই ধৰণৰ কিছুমান পইণ্ট আমাক বহুত প্ৰয়োজনীয়। বাঁহীত ঘোষিত বাণী আছিল নহি জ্ঞানেন সদিখং পবিত্ৰমিহ বিদ্যতে। বাঁহীত ঘোষিত বাণীটো কি আছিল? নহি জ্ঞানেন সদিখং পবিত্ৰমিহ বিদ্যতে। পদ্মনাথ গোহাঞিবৰুৱাৰ সম্পাদিত উষা আলোচনীত বেজবৰুৱাৰ এটি প্ৰবন্ধ প্ৰকাশিত হৈছিল। উষা নামৰ আলোচনীখন কাৰ দ্বাৰা সম্পাদিত হৈছিল? পদ্মনাথ গোহাঞিবৰুৱাৰ দ্বাৰা। সেই প্ৰবন্ধৰ কিছুমান কথাতেই উষা আলোচনী আৰু বেজবৰুৱাৰ মতানৈক্য ঘটে। ফলস্বৰূপে কলিকতাৰ পৰা বেজবৰুৱাৰ সম্পাদনাত বাঁহী প্ৰকাশিত হয়। প্ৰথম বছৰৰ পৰা নৱম বছৰলৈকে বেজবৰুৱাই এই আলোচনীখনৰ সম্পাদক আৰু প্ৰকাশকৰ দায়িত্বত আছিল। প্ৰথম বছৰৰ পৰা নৱম বছৰলৈকে বেজবৰুৱাই আলোচনীখনৰ সম্পাদক আৰু প্ৰকাশকৰ দায়িত্বত আছিল বাঁহী আলোচনীখনৰ। পাছলৈ অমিয় কুমাৰ দাস আৰু মাধৱ চন্দ্ৰ বৰুৱাইও বাঁহী সম্পাদনা কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ পাছত অমিয় কুমাৰ দাস আৰু মাধৱ চন্দ্ৰ বেজবৰুৱাইও বাঁহী সম্পাদনা কৰিছিল। বেজবৰুৱাৰ বিশাল ব্যক্তিত্বৰ ফলতেই সমকালীন অসমত বাঁহীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল, কিন্তু গ্ৰাহক বহা নাছিল। এখন ব্যক্তিগত চিঠিত বেজবৰুৱাই সেয়ে আক্ষেপ কৰিছিল, মোৰ নাই বাঁহীৰ গ্ৰাহকসকলৰ পৰা ধনৰ সহায়, মোৰ আছে মাথো বাঁহী চলাই থাকিবৰ মন আৰু অদম্য উৎসাহ। আধুনিক দৃষ্টিভংগীৰে শংকৰদেৱ মাধৱদেৱক অসমীয়া মানুহৰ হৃদয়ত প্ৰতিষ্ঠা কৰা, অসমীয়া ভাষাৰ ওপৰত তেতিয়ালৈকে চলি থকা আক্ৰমণ প্ৰতিহত কৰা, অসমীয়া ভাষাৰ মান্যৰূপ প্ৰতিষ্ঠা কৰা আদি কথাৰে বেজবৰুৱাই বাঁহী আলোচনীৰ যোগেদি অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ নেতৃত্ব দিছিল। জোনাকীৰ পাতত সৃষ্টি হোৱা অসমীয়া ৰোমান্টিক কবিতাৰ ধাৰা বাঁহী আলোচনীৰ বুকুতো প্ৰবাহিত হৈছিল। যতীন্দ্ৰনাথ দুৱৰাৰ কাব্যিক প্ৰতিভাৰ প্ৰকাশ ঘটিছিল বাঁহী আলোচনীতেই। জোনাকী আলোচনীৰ কথা জানে নহয় আপোনালোকে। জোনাকী আলোচনী কোনে প্ৰকাশ কৰিছিল? জোনাকী আলোচনীৰ সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। আৰু এই জোনাকী আলোচনীৰ পাছৰ বাঁহী আলোচনী হয়, যাৰ সম্পাদক আছিল লক্ষ্মীনাথ বেজবৰুৱা। জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, দুৰ্গেশ্বৰ শৰ্মা, সূৰ্যকুমাৰ ভূঞা, বিনন্দ চন্দ্ৰ বৰুৱা, ৰঘুনাথ চৌধুৰী, ডিম্বেশ্বৰ নেওগ, অতুলচন্দ্ৰ হাজৰিকা, ধৰ্মেশ্বৰী দেৱী বৰুৱানী, প্ৰসন্নলাল চৌধুৰী, নলিনীবালা দেৱী আদি কবি হিচাপে প্ৰতিষ্ঠিত হোৱাত বাঁহী আলোচনীৰ অৰিহণা আছে। বাঁহী আলোচনীৰ এইসকল ব্যক্তিয়ে নিজৰ সাহিত্য ৰচনা কৰিছিল বাঁহী আলোচনীত। অসমীয়া গীতি সাহিত্য বিকাশতো বাঁহীৰ ভূমিকা আছে। বিষ্ণুপ্ৰসাদ ৰাভা, আনন্দচন্দ্ৰ বৰুৱা, অম্বেশ্বৰ চেতিয়া ফুকনৰ উপৰিও স্বয়ং বেজবৰুৱাৰ বহু যুগমীয়া গীত ইয়াত প্ৰকাশ পাইছিল। বাঁহী আলোচনীত গীত প্ৰকাশ পাইছিল। অসমৰ জাতীয় সংগীতৰূপে গ্ৰহণ কৰা বেজবৰুৱাৰ ঔ মোৰ আপোনাৰ দেশ গীত ইয়াতেই পোনতে প্ৰকাশ পাইছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ঔ মোৰ আপোনাৰ দেশ যিটো আমাৰ জাতীয় সংগীত, সেইটো বাঁহী আলোচনীতে পোনপ্ৰথমে প্ৰকাশ পাইছিল।
অসমীয়া চুটিগল্পৰ বিকাশত বাঁহীৰ দান বহল পৰিসৰৰ। বেজবৰুৱাৰ বহু সফল গল্প বাঁহী আলোচনীৰেই দান। বাঁহীৰ ২৬০০ বছৰ প্ৰথম সংখ্যাত উমাকান্ত শৰ্মাৰ ঘূৰণীয়া পৃথিৱীৰ বেকা পথ গল্পটিত নতুন মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ সূচনা হৈছিল। কৃষ্ণ ভূঞা জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্পও বাঁহীত প্ৰকাশিত হৈছিল। কৃপাবৰ ৰূপী বেজবৰুৱাৰ ব্যংগ আৰু হাস্য ৰসাত্মক ৰচনাবোৰ আছিল বাঁহী আলোচনীৰ অন্যতম আকৰ্ষণ। তদুপৰি বেজবৰুৱাৰ কাহুদি আৰু খাৰলিও আছিল জনপ্ৰিয় শিতান। কাহুদি আৰু খাৰলি আছিল বাঁহীৰ এটা জনপ্ৰিয় শিতান। লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী দৰাচলতে পৰিণত হৈছিল অসমৰ জাতীয় জীৱনৰ এটা স্বয়ংসম্পূৰ্ণ আন্দোলনত। যোগেন্দ্ৰ নাৰায়ণ ভূঞাই মন্তব্য কৰিছে, বাঁহীয়ে সমকালীন অসমীয়া মানুহৰ মাজত সৃষ্টি কৰিছিল এটা ভাষিক, সামাজিক, সাংস্কৃতিক আৰু আধ্যাত্মিক জাগৰণ। আপোনালোকে সকলোৱে জানে অসমীয়া সাহিত্যৰ বিকাশত এই আলোচনীসমূহৰ আৰু বাতৰি কাকতসমূহৰ অৱদান যথেষ্ট আছে। যিহেতু অসমতেই অসমীয়া ভাষাৰ সংকটকাল হৈছিল, আপোনালোকে জানে ব্ৰিটিছসকলৰ দিনত, আৰু সেই নিজৰ ভাষাটোৰ যি নিজৰ ঠাইতে হোৱা অনাদৰৰ পৰা ৰক্ষা কৰিবলৈ বা উদ্ধাৰ কৰিবলৈ অসমৰ ব্যক্তিসকলে যাৰ বাবে আমি অসমীয়া ভাষাটো ঘূৰাই পালোঁ, এই ব্যক্তিসকলে যথেষ্টখিনি অৱদান আগবঢ়াই থৈ গৈছে। বেপ্টিষ্ট মিছনেৰীসকলৰ অৱদানো নুই কৰিব নোৱাৰি। তেওঁলোকৰ দ্বাৰা অৰুণোদয় আলোচনী, তাৰপিছতে চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বাৰা সম্পাদিত জোনাকী আলোচনী, বাঁহী আলোচনী, আবাহন, ৰামধেনু ইত্যাদিৰ অৱদান অসমীয়া ভাষা সাহিত্যৰ বিকাশত যথেষ্ট আছে। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় আপোনালোকে সকলোৱে জানে। আজি মই ভিডিঅ'টোত বাঁহী আলোচনীৰ বিষয়ে আপোনালোকৰ আগত আগবঢ়ালোঁ। ভিডিঅ'টো কেনে পালে জনাব। মই নোটটো ডিষ্টেঞ্চ এডুকেশ্যনৰ MA কিতাপৰ পৰা দাঙি ধৰিছোঁ। আজিলৈ আহিছোঁ, তেনেহ'লে ভিডিঅ'টো দীঘল নকৰোঁ আৰু ধন্যবাদ।